নাই জানা জান মই তোমাক এৰি কতো নাযাওঁ প্ৰথমতেতো চবেই এনেকৈ কয় পাছতহে আৰে জান তুমি কি কৈছা এইবোৰ মই তেনেকুৱা ল'ৰা নহয়তো আৰে দিয়া না কি লাগেনো তোমাৰ আৰে চুমা আকৌ দিয়া না সেই মানুহে দেখিলে কি বুলি ক'ব আমাক আৰে জান মোৰ কলিজা কিয় নিদিয়ানো কিয় লাজ কৰিছে দিয়া না চালা মই ইমান মাতি আছো ই ক'ত আছে ঐ কুকুৰ ইমান সময়লৈকে শুই থাকে নেকি এতিয়া ৮টা বাজে নেকি তই এতিয়ালৈকে শুই আছ আৰে জান মইতো শুই থকা নাই তোমাৰ লগতে বহি আছো জান হা ঐ সপোন দেখিছে যেন পাইছো ঐ কুকুৰ উঠ আৰে জান তোমাৰ মাতটো হঠাতে বেঙা শিয়ালৰ দৰে হৈ গ'ল যে কাৰণটো কি চালা মোৰ মাতটো বেঙা শিয়ালৰ যা ৰ তোক দি আছো হাউ মাই কিয় মাৰিলে মোক কোন ঘনীয়া লগত কথা পাতিছে শুবলে হা এই নাই নাই কাৰো লগত কথা পতা নাই চাই আছো তোক মই তাৰ মানে মই সপোনত দেখিছো ইয়াতো মানে বকি আছো হাউ মায়ে চব কথা শুনিলে নেকি কোন ছোৱালীৰ লগত কথা পাতি আছিলো মই সপোনটো কিন্তু মজা আছিল দেই গৈছো গা ধুগ মই আজি প্ৰকাশন্তক এইটো কথা কব লাগিব ই মজা সপোন বে মোৰতো মুখস্থও নাই কবিতাবোৰ এই লুকাই থাকিম গৈ সিদিনাখন লুকুৱা লেটিনতে লুকাম কি আমেৰিকা আজি তই ক'ত যাও মনত পৰি গৈছে চালা কুকুৰৰ পোৱালি চালা সিদিনাখন তোৰ কাৰণে মোৰ চব খেলি মেলি হৈ গ'ল কি খেলি মেলি ঐ খবৰদাৰ তই যদি আজি যদি লেটিনত লুকা নহয় তোৰ লেটিনৰ টেংকিৰ ভিতৰত সোমাই দিম টেংকিৰ ভিতৰত সোমালে ভালেহে মাষ্টৰ বিচাৰি নাপায় চালা আধা পাগলৰ নিচিনা কথা কব কি বোলে টেংকিৰ ভিতৰত সোমাই দিলে ভালহে পায় এতিয়া মানে কি জানো মই ঘৰত কাম কৰিবলৈ সময় নাই বুজিছা পঢ়িবলৈ সময় নাই নহ'লে তই কি কৰি থাক ইমানে কাম ওলালে তোৰ যে তোৰ পঢ়িবলৈ সময় নাই কাম কৰিবলৈ সময় নাই মানে মোক ঘড়ীয়ে নাই আকৌ ঘড়ী থাকিলে সময় থাকিব সেইকাৰণে ভাত খাবলৈ টাইম নাই কাম কৰিবলৈ টাইম নাই আৰু মোৰ যদি ঘড়ীটোৱে নাথাকে ক'ৰ পৰা টাইম থাকিব তই ৱাল ঘড়ী এটা পিঠিত ওলোমাই লৈ ফুৰিবি বুজিছা হেই ৱাল ঘড়ী কোনোবাই পিঠিত ওলোমাই লৈ ফুৰে নেকি ৱাল ঘড়ীটো কি ক'ব লাগে হাত ঘড়ী এটা হ'লে হয়তো নহয় মানে ৱাল ঘড়ীটো ডাঙৰটো টাইম বেছিকে ওলাব প্ৰকাশ আজি অভি নাহে নেকি স্কুল আহিব নেকি নাজানো মই প্ৰকাশ আহিলে নেকি তই তোৰ কিয় ইমান দেৰি হ'ল সি বহুত কথা আছে তোক ক'বা কাৰণে পাছত ক'ম দে বহি লহি দে কয় কি কথা কৈছো ৰ Good morning, sir. গুড মৰ্ণিং হয় অভি তোক চোন কিবা কিবি চাৰে মুখাস্ত কৰিব দিছিল তই কৰিলি নে কৰিলো চব কৰিলো গোটেইকেইটা একেবাৰে মুখাস্ত কৰিছো গাধু তোক কি মুখাস্ত কৰিব দিছিলে চাই তোৰ মনত আছে আছে চাই মোক ABCDখন উল্টাকে মাতিব দিছিলে আৰু মোক কবিতা এটা ৰচনা কৰি আনিব দিছিলো মোহে নাই একো ভালে হ'ল অভি আজি তোমাক কিবা মুখাস্ত ল'ম বুলি কৈছিলো মুখাস্ত কৰি আহিছানে হয় ছাৰ আনিছো ছাৰ ঠিক আছে বাৰু আৰু মিঞ্জু তোমাকো এটা কবিতা নিজে লিখিবলৈ কৈছিলো লিখিলানে বাৰু হয় ছাৰ মই ধুনীয়াকৈ লিখি আনিছো আৰু আবৃত্তি কৰি শুনাম ছাৰ বাৰু বৰ ভাল বাৰু মই এজনকৈ ইয়ালৈ মাতিম আহি থাকিবা হা হ'ব ছাৰ গাদু তোমাক মাতিছো আহাচোন এইফালে গাড়ু টোপাল পৰিছিল প্ৰথমে যা হয় মোৰ পাল পৰিল যাওঁ ৰ গাড়ু বেষ্ট অফ লাক তোমাৰ কি আছিল কোৱাচোন ছাৰ মই ABCDখন উল্টাকৈ মাতিব লাগে ঠিক আছে তেনেহলে মাতা উল্টাকে ABCDখন হ'ব ছাৰ মই বহুত কষ্টেৰে শিকিছো ABCDখন উল্টাকে মাতিবৰ কাৰণে আপুনিয়ে নোৱাৰিব চাগে হে কি কোৱা হে মই ABCD উল্টাকে মাতিব নোৱাৰো বাৰু তুমি মাতাচোন অ'কে ছাৰ মই আৰম্ভ কৰিছো 1 2 3 ABCDEFGHIJKLMNOPQRSTUVWXYZ হ'লনে ছাৰ ননচেন্স তোক মই উভুটা হৈ পেলাই ABCD মাতিব দিছো তোক জেডৰ পৰা এ লৈ ওলোটাকে ABCD মাতিছো যা এতিয়া বেঞ্চত বহগৈ হ'ব ছাৰ হ'ব কিহে গাড়ু তই চোন বৰ বেলেগ এক্সাৰচাইজ দেখালি গৈ আজি পতি ওপৰ কৰিব দিয়া নাই নহয় তোক উল্টাকে ABCD হে মাতিব দিছে মানে মানুহ কিয় উল্টা হ'লি
মই কি জানো ইমান কষ্ট কৰি পেলাই উল্টাকে মাতিবৰ কাৰণে শিকিলো এতিয়া গৈ পেলাই এয়াহে হ'লে তই কিন্তু মানুহ আৰু দেই চাইলেণ্ট মনে মনে থাক চবে মিঞ্জু তুমি আহা গৈছো ছাৰ গৈছো ঐ এবাৰ তোৰ পাল যথপথ নকৰিবি গৈ যা মিঞ্জু হয় মিঞ্জু যতপত নকৰো অলপ সময়ৰ পিছত এই ক্লাছত চিঞৰি থাকিব মিঞ্জু কি জয় মিঞ্জু কি জয় যা যা বোপা অলপ পিছতে গম পাম মিঞ্জু কি জয় হয় নে মিঞ্জু কি চাই হয় তই ঠিকেই কৈছ তোমাৰ কি আছিল ছাৰ মই কবিতা এটা নিজে ৰচিছো আৰু আপুনি নিজে ৰচিব দিছিল যে সেইকাৰণে বাৰু বাৰু ঠিক আছে এতিয়া আবৃত্তি কৰি শুনা দিয়াচোন মানি 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 নহ'লে এই দুনিয়াখন হৈ যায় কালি জগৰ কানে ফেটা কানে কুকুৰা মুঠে ঠেং দাঙি হেৰে পেতুলা চকুকেইটা লতমা পেতুলাৰ ডাঙৰ পেট দাঁতকেইটা কেটেক যায় হাও কি কবিতা মাতিলে এইটো জানো পাগলৈ ক'ৰবাত বুটলি লৈ আহিলে সিহে জানে ঐ প্ৰকাশ যে কবিতা নুশুনকে সাংঘাতিক কবিতা দে কি তই এক কবিতা মাতিছ হয় ছাৰ মই এইটো নিজে ৰচিছো ছাৰ নিজে ৰচিছো মই বিশ্বাস কৰক যা ইয়াৰ পৰা গৈ পেলাই বেঞ্চত বহি থাকগৈ কি ল'ৰা ছোৱালী মই লগ পালোৱে ঐ তই কি গেলা মূৰটো মাতিলি গৈ দিয়ে নহওক তাতক বা নাকাটক লো পোহক বা নোপোহক পো মোৰ কবিতা হয় মোৰ কবিতা ভাল হ'লে মোৰ কবিতা বেয়া হ'লে মোৰ কবিতা অভিজিত তোমাক মাতিছো আহা ইয়ালৈ হে অভিটো পালে এবাৰ যা যাওঁ ৰ যা যা বেষ্ট অফ লাক তোমাৰ কি আছিল ছাৰ মই অৰণ্য দ্বীপৰ পাঠটো মুখাস্ত কৰি আহিবলৈ দিছিলে আৰু মহাত্মা গান্ধীজীৰ বিষয় আৰু ৰামায়ণৰ এটা খণ্ড বিষয় মুখাস্ত কৰি আহিবলৈ কৈছিলে ঠিক আছে বাৰু গোটেইকেইটা মুখাস্ত কৰিছানে তুমি হয় ছাৰ কৰিছোঁ মই গুড বয় ইমানখিনি যে তথাপিও তুমি মুখাস্ত কৰিব পাৰিছা থেংক ইউ বাৰু বাৰু এতিয়া মাতাচোন ছাৰ প্ৰথমে অৰণ্য দ্বীপৰ পৰাই আৰম্ভ কৰোঁ কৰা অৰণ্য দ্বীপু এদিনাখন আবেলি দীপুৱে তাৰ চাইকেলখন চোতালত চাফা কৰি আছিল এনেতে তাৰ চকুৰ আগেৰে এটা শহাপহু দৌৰি যোৱা দেখিলে দীপুৱে শহাটোক দেখি তাৰ চাইকেলখন দলিয়াই দি শহাটোৰ পিছে পিছে দৌৰিবলৈ ধৰিলে দীপুৱে এনেকুৱা কোবে দৌৰিলে দীপুৱে শহাটোক পাছ পেলাই হাবি প্ৰথম পালেগৈ হাবিত সোমাই দীপুৱে ইফালে সিফালে চাবলৈ ধৰিলে আৰু চাৰিকাষে ওখ ওখ ডাঙৰ ডাঙৰ গছ আৰু গছবোৰৰ পৰা দীঘল দীঘল জৰি ওলমি অহা দেখিলে দীপুৱে সেই গছৰ জৰিত ধৰি জোলনা খেলিবলৈ ধৰিলে জোলনা খেলি থাকোঁতে গছৰ জৰিডাল ছিঙি দীপু জোপং কৰি এটা জলাশয়ত পৰিলগৈ সেই সময়তে ৰজা দশৰথে চিকাৰ কৰিবলৈ আহিছে দীপু জপংকৈ পানীত পৰা শব্দটোৱে ভাবিলে দশৰথ ৰজাই নিশ্চয় এয়া জলাশয়ত হৰিণাই পানী খাবলৈ আহিছে লগে লগে দশৰথ ৰজাই শব্দবাণ মাৰিলে আৰু সেই শব্দবাণে গৈ দীপুৰ ভৰিত আঘাত কৰিলে সেই সময়তে উপস্থিত হ'ল আহি আমাৰ মহাত্মা গান্ধী আন্দোলন কৰি কৰি বেচেৰা ভাগৰি পৰিছিল জলাশয়টো পাৰতে পানী খাবলৈ কাৰণে মহাত্মা গান্ধীয়ে ৰল আৰু জলাশয়ত পানী খাবলৈ ধৰোঁতে তেওঁ দীপুক দেখিলে মহাত্মা গান্ধীয়ে দীপুৰ এনে অৱস্থা দেখি সুধিলে যে দীপু তোমাৰ এয়া কি হ'ল আৰু লগে লগে দীপুৱে দশৰথলৈ আঙুলিয়াই দেখুৱাই দিলে যে এখেতে মোক খৰ মাৰিলে মহাত্মা গান্ধী খঙত জ্বলি পকি উঠিল আৰু লগে লগে মহাত্মা গান্ধীয়ে তেখেতৰ লাখুটিডালে ৰজা দশৰথক কোবাবলৈ ধৰিলে মহাত্মা গান্ধীৰ লাখুটি কোবত ৰজা দশৰথৰ প্ৰাণবায়ু উৰি গ'ল উৰি গৈ দশৰথ ৰজাই আকাশবাণীয়ে দি ক'লে যে মহাত্মা গান্ধী তোৰ শত্ৰু ইতিমধ্যেই জন্ম হৈ আছে নমস্কাৰ ছাৰ মোৰ ইমানেই আছিল আৰু বুলি খিচি বনাই দিলে এই খিচি বনা নাই উল্টা পুল্টাকে মাতিছি খিচি বনানে খাব পাৰিলি তহঁতে মোক পাগল কৰি মাৰিবি অ ছাৰ কি হ'ল আপোনাৰ ঐ তহঁতে কি চাইছ ছাৰক ধৰি ছাৰ কি হ'লে তহঁতৰ কথা শুনি ছাৰ বেহুচ হৈ পৰি গৈছে বুজি পোৱা এতিয়া পানী লৈ আহ হাই বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে জীৱনৰ অকণমান হ'লেও যদি আনন্দ উপভোগ কৰিছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ' আমি লৈ আহিম তেনেহ'লে বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই